কেচি গানতো নে পৰা ছোৱালী গুড মৰ্ণিং এভৰিৱান। আজি আমাৰ মনটো খুব বেয়া। আজি হ'ল মানুহ বিহু, কালি গৰু বিহু গ'ল। কালি গৰু বিহু আমাৰ বহুতেই বেয়া গ'ল। আমাৰ এইজনীৰ জ্বৰ হৈ আছে, টুকলুজনীৰ, আৰু আজিও তাই নাচিম বুলি বহুত বস্তু কিনি লৈ আহিছিল, জাপি চাপি কিবা কিবি তাইৰ লাগতিয়াল সামগ্ৰী কিনি লৈ আহিছিল। আজি ধুনীয়াকৈ বিহুৰ ড্ৰেছ পিন্ধিব, নাচিব, কিন্তু বেচেৰীটোৰ জ্বৰ হৈয়ে থাকিল। এইবাৰ এয়া মই গৰম গৰম লুচি বনাই আছোঁ, আৰু এয়া মই মাহ, হালধি, আৰু এয়া হ'ল বাঁহকা পাত। কাৰেণ্ট নাই কাৰণে মই পাতাত মাৰি লৈ আহিলোঁ, পাতাত বটি আনিলোঁ, কিন্তু কোনো ভিডিঅ' কৰা মানুহ নাছিল, নহ'লে আপোনালোকক এটা বিহুৰ ধুনীয়া লুক দেখাব পাৰিলোঁ হয়। এয়া মই এইবাৰ পাতাত বঢ়িয়াকৈ মাৰি লৈ আহিছোঁ। আৰু এতিয়া আমাৰ ছোৱালীজনীৰ কাৰণে এয়া ফুলা ফুলা লুচি বনাইছোঁ। থিয় হৈ দিয়া। মই সেয়া কৰোঁ দিয়া, কেমেৰাটো ধৰিব পাৰিবা? মই আইতাক সেয়া কৰোঁ দিয়া, আইতাক দি দিয়া এইখন। অঁ, তুমি এনেকৈ ধৰি থাকা। নকৰে মোক সেৱা, মোৰ নকৰে। অঁ, আইতাৰ লগত থাকিবা হা, তুমি এনেকৈ ফটো উঠাই চাওক, আইতাই আমাৰ মাক সেয়া কৰি আছে। আইতাক সেৱা কৰি আছোঁ। অঁ, তুমি কেমেৰাত হাতখন দি আছা। বেলেগ মই বেলেগ হৈ গৈছোঁ দিয়া। একো নকৰে। আমাৰ আনিকাজনীক বিহু নাচনী বনাই দিছোঁ। তাইৰ চুলিখিনি সৰু যে নাথাকে, এইবিলাক মই কিবা কৰি কৰি তেনেকৈ শিকাই দিছোঁ। খোপাটো চাওঁ, চাওঁ খোপাটো এবাৰ। অঁ, কাষতে বহাই লৈ তোমাক মৰম কৰিবলৈ মোৰে মন বলিয়া দিও জানো। ভিডিঅ'টো কৰি থকাৰ মাজতে তাই দুবাৰমান বমি কৰিলেই, তথাপিও তাই ধুনীয়াকৈ নাচি আছে, আৰু জচতে নাচি থকা বুলিয়ে ক'ব পাৰি। তাই নিজে সাজি কাচি ওলালে, আৰু এতিয়া আইতাকক মেকআপ কৰি দিব ওলাইছে। তাতে নিদি ফটা। অঁ, ফটা দি দিছা। অলপমান এইটো তোমাৰ ক্ৰীম অকণমান দিয়া। আমাৰ ধুনুৱে আইতাকক মেকআপ কৰি দি আছে দেই। এই আইব্ৰ আঁকি দিয়া, তাৰপিছত আৰু আই শ্বেডোটো ক'ত গ'ল সেইটো দিয়া।
আইতা নাতিনীৰ মেল শুনক, দুয়োজনীয়ে পুৰা ফুচফাচ মেল লগাইছে আৰু সেইটো দি নিদিয়ে, প্লাষ্টিকখনেই নিদিবা। আই চাইডো আনি দি আছোঁ ৰ'ব। দুয়োজনীৰে কথা শুনক, কি কৈছে ময়ে হ'লে ভালদৰে বুজি পোৱা নাই। ইপিনে পিছফালে কুলি চৰাইজনীয়ে ধুনীয়াকৈ মাতি আছে, শুনিলেনে কুলিৰ আৱাজটো? কি লগাই আছা কোৱা? আইশ্বেডো লগাইছা। বেমাৰ হৈ থকা ছোৱালীজনীয়ে অকণমান সময় ফূৰ্তি কৰক বুলি আমি সকলোৱে এনেদৰে এনজয় কৰি আছোঁ। তাই বেমাৰ হৈ থকাৰ পিছতো এনেদৰে ফূৰ্তি কৰিব বিচাৰিছে আৰু সকলোৱে আমি তাইক তেনেদৰে ছাপৰ্ট কৰি আৰু আইতাকেও যি তাইক মেকআপ কৰি দিছে তেনেকৈ আৰু গাল পাতি দি দিছে। খোপা এইটো কিনা খোপা। ঐ কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী, কোমলকৈ বাঁহৰে লেকেচি গানত তোলে পৰা ছোৱালী। যিদিনা তোমাকে মই প্ৰথম দেখিলো, সেইদিনাই তোমাৰে মই প্ৰেমত পৰিলো। যিদিনা তোমাকে মোৰ মাতো ক'তে নাই সুধিলে তুমি কি ক'বা? ক'ত গ'ল তুমি কি ক'বা তেতিয়া? গোটেই ঘোচা মাৰিলে চিনেমাবিলাকত চোন ঘোচা মাৰিলে কলা চলা পৰি যায় যায় এটা সেনেকুৱা দেখা হৈছে। আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দিনটো ভালদৰে এনজয় কৰক। আমাৰ আৰু তাইৰ বেমাৰ হৈ আছে, তেনেকৈ অকণমান দিনটো এনজয় কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু তাই এতিয়া আইতাকৰ পৰা পইচা ল'ব পিছে পিছে গৈ আছে, দেখাই আছোঁ আপোনালোকক। এতিয়া তাই আমাৰ পাহিবাহঁতৰ ঘৰত দেখাব গৈছে। নাচি দিয়া, বিহু নাচি দিয়া। যিদিনা আহিবা মই ক'লো আজি কৰিব নালাগে দিয়া, আমাৰ এবাৰ মুখখন দেখাই দিয়া। আমাৰ আনিকাজনীৰ জ্বৰ হৈ অৱস্থা নাই, জ্বৰ বমি কৰি এতিয়া মোবাইল চাই আছে, মেনকা চাই আছে তাই। আৰু মই আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, কাৰণ আমাৰ বিহু আজি এনেকৈয়ে গ'ল, একো স্পেচিয়েল একো নাই। দিনত যিখিনি এনজয় কৰিলোঁ সেইখিনি আবেলিৰ ভাগত আমাৰ গোটেই মানে ফিকা পৰি গ'ল। তাই আৰু বমি কৰিলে, গাটো দুৰ্বল দেখাই আছে। গতিকে এইখিনিতে সমাপ্ত কৰোঁ।